সৌৰভ দাসৰ ৰচনাৰ এটি কবিতা। আজিকালি মিডিয়াবিলাকে ল'ৰাবিলাকৰ সন্মান নিচিনা হ'ল। ছোৱালীৰ ভুল হ'লে মিডিয়াই মুখখন ক'লা আৱৰণৰে ঢাকি দিয়ে, কিন্তু ল'ৰা হ'লে মুখখন মুকলিভাৱে এৰি দিয়ে। আগত কষ্টৰ, আগত সফলতা। আজিকালি নুবুজে মিডিয়াবিলাকে ল'ৰাবিলাকৰ কষ্টৰ ঠিকনা। কেৱল TRP গোটাবলৈ গৈ দিয়ে ল'ৰাবিলাকৰ মুখ ৰাজহুৱা কৰি। আমি যে ল'ৰাবিলাকে দিব খোজোঁ আজিকালি জীৱন, তথাপিও মানুহবিলাকে নুবুজে ল'ৰাবিলাকৰ মন। দিব যে নোৱাৰোঁ আমি ভদ্ৰতাৰ প্ৰমাণ। মিডিয়াবিলাকে TRPৰ কাৰণে সৰু সৰু কথাতে কাটি পেলায় ল'ৰাবিলাকৰ নাক কাণ। ছোৱালী এজনীয়ে অপৰাধ কৰিলে মিডিয়াবিলাকে সিহঁতক বনাই দিয়ে মানৱ কন্যা। আমি ল'ৰাবিলাকে অপৰাধ কৰিলে মিডিয়াবিলাকে আমাক বনাই দিয়ে আমি যেন একো একোটা জন্তু। ধন্যবাদ।